Hello guys, আজি ঘৰত অহাৰ পৰা কতো যোৱা হোৱাই নাই। আজি মামাহঁতৰ লগত অকমান ফুৰিবলৈ যাওঁ বুলি ওলাইছো। মা পিছফালে বহি আছে, এফালে মামী আছে, সেইজনী আমাৰ দন্দুৰীজনী, মামা। আমি যাওঁচোন আজি অলপমান ফুৰি আহোঁগে। ৰাস্তাৰ দুই কাষে চাহৰ বাগান, লগতে ওখ ওখ গছ একদম সেউজীয়া হৈ আছে, কিমান ধুনীয়া লাগিছে ন। এইখিনিয়ে হৈছে মোৰ জন্মৰ ঠাই। আৰু মোৰ যিসকল ফ্ৰেণ্ড মানে দূৰণিত আছে, দূৰণি মানে কি বহুত আছে মোৰ নামনিৰ ফালে, তেওঁলোকে মোৰ ঘৰ যোৰহাটত বুলি ক'লে মানে চাবলৈ বিচাৰে। সেইসকলৰ কাৰণেহে মই এই ভিডিঅ'টো বনাইছোঁ আচলতে। তেওঁলোকক মানে এনেই আৰু অলপমান মই তেওঁলোকতো আহোঁ বুলি আহিব নোৱাৰে, সেইকাৰণে মই অলপমান দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ। এইখন হৈছে সায়েন্স কলেজ আৰু কমাৰ্চ কলেজ মৰিয়নি, মানে অলপ দেখাব পৰা নাই মই ভালকৈ। এই ছাইডত আছে, ৱালখনে আঁৰ কৰি থাকিলে, সেইকাৰণে মই দেখাব নোৱাৰিলোঁ। আৰু এয়া অলপমান দূৰ গৈ পেলাই দেখিব এইখন মোৰ পঢ়াশালীখন, য'ত মই ক্লাছ 5ৰ পৰা ক্লাছ 10লৈকে পঢ়িছিলোঁ। এই মৰিয়নি মহাদেৱ আগৰৱালা উচ্চতৰ মাধ্যমিক বিদ্যালয়, ইয়াৰ পৰাই মই মেট্ৰিক পাছ কৰিছোঁ। মই প্ৰাইভেটত পঢ়া নহয় কিন্তু মই গভৰ্ণমেণ্টৰ পৰাই পাছ কৰা হয়। সেইখন এতিয়া আমি আহি পাইছোঁহি মৰিয়নি, সোমাইছোঁ। আৰু এইখন মোৰ একদম মৰমৰ ঠাই, মানে য'ত মানে মই ডাঙৰ হৈছোঁ। আৰু সেইফালে এইটো ৰাস্তাইদি যোৰহাট যায়, আৰু এতিয়া আমি যোনটো ৰাস্তাইদি টান হ'লোঁ এইটো ফালে যায় তিতাবৰ। তিতাবৰ বুলি ক'লে আপোনালোক সকলোৱে চিনি পাবই, প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈদেৱৰ গৃহভূমি। এইটো ৰাস্তাইদিয়ে যায় তিতাবৰলৈ। আৰু এইখন হৈছে মৰিয়নি আৰ্টছ কলেজ। এইখন দেখিছে ন, এইখন বহুত পুৰণা কলেজ হয়। ভিতৰৰ ফালে মই কেতিয়াবা কিবা কাৰণত যদি আহোঁ মেলোঁ তেতিয়া আপোনালোকক দেখাই দিম। ভালকৈ মই দেখাব পৰা নাই, ৰাস্তাইদি মই অলপকৈ দেখাই গৈছোঁ। আৰু সেইটো হৈছে তিতাবৰৰ ৰাস্তাটো, এইফালেদি তিতাবৰলৈ যায়। আৰু এই ৰাস্তাটোৰ লগত মোৰ বহুত মানে আৱেগ অনুভূতি কিছুমান মানে এৰাব নোৱাৰা স্মৃতি জড়িত হৈ আছে। বিশেষ তেনেকুৱা একো নহয়, মানে মোৰ খাছ ফ্ৰেণ্ডখিনি এইফালেই আছে, আৰু মোৰ দাদাৰ ঘৰ এইফালে আছে, আৰু মানে যিখিনি মোৰ এৰাব নোৱাৰা বন্ধু বান্ধৱী আছে সকলোবিলাক এইফালে আছে। ভাল বেয়াৰ লগতে সকলোখিনি ৰাস্তাটোৰ লগতে অকণমান মানে সানমিহলি হৈ আছে। আৰু যি কি নহওক এই ৰাস্তাটো খুব ধুনীয়া, গোটেই যোৰহাটখনেই বহুত ধুনীয়া। আচলতে নিজৰ জেগা ন, সেইকাৰণে আৰু ধুনীয়া বুলি ক'মেই। যি নহওক মই মোৰ লগৰবিলাকক আনিবলৈ চেষ্টা কৰিম, ফুৰাব চেষ্টা কৰিম ইয়াত। আপোনালোকক যে দেখাই আছিলোঁ এফালে আহি আছিলোঁ বুলি, আহি এটা জেগা পালোঁহি। ইয়াত অলপমান কামত আহিলোঁ। মই যদিও নিজেই মেডিকেলৰ মানুহ হয়, কিন্তু কিছুমান কথাত মানে কিছুমান মানুহৰ কথাবোৰ অলপ বিশ্বাসো হৈ যায়। অলপমান কিবা দৰৱ এটাৰ কাৰণে আহিব লগা হ'ল। আপোনালোকক মই দেখাম তেখেতে কি দিয়ে, কেনেকুৱা হয়। ঘৰটো পালোহি। যিসকল লোকে এতিয়াও বন ঔষধি বিশ্বাস কৰে, মানে কবিৰ কি বুলি কয় আগৰ কবিৰাজ এনেকুৱা টাইপৰ কিছুমান বিশ্বাস কৰে, তেওঁলোকে এখেতৰ ওচৰত আহিব পাৰে। আমাৰ ককা দেউতাৰ পৰা কৰি আছিলে, ককা দেউতাৰ পৰা এতিয়া মই কৰা এতিয়া মোৰ 10 বছৰ হৈছে। কি কৰে আপুনি, মানে কিহৰ মেডিচিন দিয়ে? আপোনাৰ পাইলছৰ পাব, হাপাটাইটিছ পাব, ভেচুইণ্ডিয়া পাব, ছাল কেঞ্চাৰ, হি কেঞ্চাৰ, জণ্ডিছ, ধাতু প্ৰব্লেমো পাব, বুকুৰ বিষৰ, হৃদৰোগ, স্তন টিউমাৰ, চেপ্টিক, মূৰ বিষ, চাইনাছ পাব, বাত বিষৰ পাব, যক্ষ্মা, ব্লাডিং পাব, শুকান টিবি পাব, কেঞ্চিলো পাব, নিমনিয়া। একদম পুৰা প্ৰমাণিত হয় না? প্ৰমাণিত আছে, গ্যাৰাণ্টি আছে তাৰমানে। মই যদিও এইবিলাক বিশ্বাস নকৰোঁ, তথাপিও মই অলপমান বিশ্বাস কৰিবলৈ চেষ্টা কৰিছোঁ, কিয়নো বিশ্বাসী আদিমূল নহয় জানো। ভগৱানক বিশ্বাস কৰোঁ কাৰণেতো আমি আছে যেন অনুভৱ কৰোঁ। যদি আপোনালোক কোনোবাই প্ৰমাণিত বুলি ভাবে বা বিশ্বাস কৰে, তেতিয়াহ'লে আপোনালোকে যোগাযোগ কৰিব পাৰে। আজিলৈ ভিডিঅ'টোৰ পৰা বিদায় ল'লোঁ, বাই।